সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। বিহুৰ দিনা সকলোৱে জলপানৰ নিয়মটো কৰিলোঁ আৰু কিনো বিহুৰ কাৰণে যোগাৰ কৰিছিলোঁ সেয়া আপোনালোকক অকণমান দেখুৱালোঁ। যদি ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব। এয়া চিৰা, তাৰ পাছত কেইটামান মুড়ি, আৰু এয়া গুড়, গাখীৰ, এয়া মায়ে ঘৰৰ পৰা চুঙা চাউল দি পঠিয়াইছিলে বিহুৰ দিনা খাবৰ কাৰণে অকণমান ৰাখি থৈছিলোঁ। তাৰপিছত এয়া খুৰীয়ে দিয়া তিলৰ পিঠা, এয়া মিঠৈ, পকা মিঠৈ, এয়াও খুৰীহঁতে বনোৱা, আৰু এয়া তিলৰ লাড়ু, এয়া আমাৰ নচলে বনাইছিলে। তাৰপিছত এয়া মই বনাইছিলোঁ নাৰিকলৰ লাডু, আৰু এয়া খেজুৰ দিছোঁ, আৰু এয়াও নচলে বনাইছিলে, এবিধ নিমখীয়া হয়। আৰু এয়া মই বনাইছিলোঁ খুৰমা। এতিয়া বিহুৰ যোগাৰ বুলি ক'লে তেনেকুৱা বিশেষ একোৱেই নাই, এয়াই আছিলে। লোকৰ পিঠাৰে বিহু বুলি ক'লেও বেয়া নহয়, সকলোবোৰ খুৰীহঁতেই দিয়া। মই কেৱল নাৰিকলৰ লাডু আৰু খুৰমাহে বনাইছিলোঁ।